ভিডিঅ'টো স্কিপ নকৰিব আপোনালোকে অবৈধ প্ৰেমৰ যি ভিডিঅ' সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখাম তাৰ আগতে আমি জনাই ল'ব বিচাৰিছোঁ আপোনালোকে দেখিছে যে এজন পুৰুষে এটা ঝাৰু আৰু চেণ্ডেলৰ মালা ডিঙিত পিন্ধি আছে আৰু এগৰাকী বোৱাৰীয়েও অৰ্থাৎ এগৰাকী মহিলায়ো চেণ্ডেলৰ মালা পিন্ধি ৰৈ আছে আপোনালোকে ভুল নুবুজিব এয়া কোনো ভেকশ্যন প্ৰতিযোগিতা নহয় ইয়াৰ কাহিনীটো শুনিলেহে আপুনিও আচৰিত হৈ উঠিব এগৰাকী বিবাহিত মহিলা আৰু এজন পুৰুষ দুয়ো ৰাতি মহিলাগৰাকীৰ ৰুমত সোমাই অবৈধ কাৰ্যত লিপ্ত আছিলে আৰু এই লিপ্ত থকাৰ সময়তে হাতে লুটে ধৰা পেলালে আৰু তাৰ পিছত আপোনালোকে দেখি থকা কাণ্ডটো সংঘটিত হৈছে স্থানীয় ৰাইজে এই পুৰুষ মহিলা দুইগৰাকীকেই ঝাৰু চেণ্ডেলৰ মালা পিন্ধাই পিছফালে কৰি হাত দুখন বান্ধি ৰাখি থৈছে আপোনালোকে লক্ষ্য কৰিছে যে এগৰাকী মহিলা আৰু এজন পুৰুষৰ এই দুৰৱস্থাটো কিয় বৃদ্ধি পাইছে আজিকালি এনেকুৱা ঘটনাবোৰ কেৱল চৌদিশে মাত্ৰ অবৈধ প্ৰেম বিবাহিত মহিলা এগৰাকী পলাই গ'ল এজন বিবাহিত পুৰুষে এগৰাকী মহিলাক পলুৱাই আনিলে এনেকুৱা ধৰণৰ কাৰ্যবোৰ বাৰে বাৰে এইখন অসমত কিয় সংঘটিত